বন্ধুসকল পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি গুৱাহাটীৰ পৰা আহি পালোঁ। গুৱাহাটীৰ পৰা আহি আছিলোঁ গোৱামুখতে নামিলোঁ ষ্টেচনত। গোৱামুখ ষ্টেচনত আমি বাহিৰে আহিলোঁ ইকো কেম্পত। ইকো কেম্পত অলপ ৰেষ্ট ল'ম। চাৰে কৈছে 7:30 বজাত ওলাই যাম। তাকে 7:30 বজাত ওলাই যাম আৰু অলপ ৰেষ্ট লৈ লওঁ। ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিম। ৰেষ্ট লোৱাৰ আগতে আপোনাৰ ৰাতিপুৱা ভিডিঅ' অলপ দেখাই লওঁ কেনেকুৱা লাগে ৰাতিপুৱা ইয়াত। বহুত ধুনীয়া লাগিছে দেখি। বেলি ওলাও অৱস্থা হৈছে, বেলি ওলোৱা নাই, ওলাবই আৰু এতিয়া অলপ। আকাশখন দেখি বহুত ধুনীয়া লাগিছে। আপোনালোকক ইকো কেম্পৰ ৰাতিপুৱা অলপ ভিউটো দেখালোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া গা পা ধুই অলপ ৰেষ্ট লৈ ল'ম, তাৰপিছত আৰু ওলাই যাম আৰু। এয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ৰুটি, দালি, আলু ভাজি, এয়া ধন্দা বেছিকৈ লৈছোঁ বুলি পূৰা তেলেকাকৈ চাইছে। আৰু ওচৰতে আছে আমাৰ ইকো কেম্পৰ প্ৰেচিডেণ্ট আছে, বেছিকৈ খাইছোঁ বুলি ৰখি চাই আছে আৰু যাবলৈ ৰেডি হৈ গ'লোঁ। বাহিৰত বৰষুণ দি আছে, সেইকাৰণে অলপ টাইম ৰখি দিয়া হৈছে। মই দেখাওঁ। বৰষুণ যাক এৰিলে আমি এতিয়া ওলাইছোঁ আৰু প্ৰগ্ৰেমলৈ। ক'ত যাওঁ আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰগ্ৰেমত আহি পাই গ'লোহি। এম্পেচাৰ আহি পোৱা নাই কাৰণে ৰখি দিয়া হৈছে। চাহ খোজকাঢ়ি আহি আছে, এয়া আদৰি আনিছে। দলংখন আজি মুকলি কৰিব। এইটো প্ৰগ্ৰেম শেষ হ'ল। আমি এতিয়া বেলেগ এটা প্ৰগ্ৰেমত গৈ আছোঁ। আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ক'ত ক'ত প্ৰগ্ৰেম হয়, ক'ত ক'ত যাওঁ আপোনালোকে চাই থাকিব, আপোনালোকক দেখাই থাকিম। এতিয়া আহি পালোঁ ধেমাজি পাব্লিক অডিটৰিয়াম। ইয়াত অনুষ্ঠিত কৰা হৈছে কৃষকৰ অংশীদাৰিত্ব আৰু আমাৰ প্ৰাথমিকতা। ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত অংশগ্ৰহণ কৰিব আহিছে ছাৰে, গতিকে আপোনালোকক দেখাইছোঁ।
আমি এতিয়া আছোঁ ধেমাজি DRDত ছাৰ ভিতৰত মিটিং কৰি আছে আমি বাহিৰতে ৰখি আছোঁ আৰু কিমান দেৰি মিটিং হয় গম পোৱা নাই কিমান দেৰি মিটিং হয় ৰখি থাকিব লাগিব ঘৰলৈ যাওঁ বুলি ভাবিছোঁ তাকে কি কৰোঁ ভাবি পোৱা নাই এতিয়া আহিলোঁ ধেমাজি চাৰ্কিট হাউচ ইয়াত ছাৰে অলপ ৰেষ্ট ল'ব ইয়াতে ময়ো অলপ ৰেষ্ট লৈ ল'ম যদি বেছি দেৰি থাকে মই ঘৰৰ পৰাই আহিম অলপ টাইম এয়া চাহ লগ কৰিবলৈ মানুহ পৰা লাইন লাগি আছে চাই অলপ ৰেষ্ট লৈছে কাৰণে মানুহখিনি অলপ ৰখি আছে আৰু আমি এতিয়া আহিছোঁ ধেমাজি ধাবালৈ ভাত খাবলৈ মই আজি ভাত নাখাওঁ আজি মঙ্গলবাৰ কাৰণে মই ভাত নাখাওঁ মঙ্গলবাৰ ব্ৰত থাকোঁ তাকে মই লগত ৰাখি দিছোঁ আৰু যদি ভাতৰ সলনি বেলেগ কিবা পাওঁ খাম আমি এতিয়া পালোহি জীয়াঢলমুখ ইয়াত মথাউৰি নিৰ্মাণ কৰি থকা হৈছে তাকে ছাৰে চাব আহিছে ছাৰৰ লগতে আমিও চাবলৈ আহিছোঁ এয়া খোজকাঢ়ি গৈ আছে ইয়াত গাড়ী নিব নোৱাৰি পানী হৈ আছে গোটেই বোকা গাড়ী ফচি গ'লে ঠেলি কৰিব লাগিব সেইকাৰণে আমি খোজকাঢ়ি যোৱাটোৱে ভাল বুলি ভাবিলোঁ খোজকাঢ়ি গৈ আছোঁ আৰু এয়া মথাউৰি নিৰ্মাণ কৰি থকা হৈছে বালি ধেমাজিত প্ৰগ্ৰেম শেষ কৰি এতিয়া আমি গৈ আছোঁ গোগামুখ আমি আজি গোগামুখ ইক'কেম্পতে থাকিম আজিৰ দিনটো বহুত প্ৰগ্ৰেম হ'ল বহুত ঘূৰিলোঁ বহুত দৌৰিলোঁ ভাগৰো লাগিছে ইয়াৰ ইক'কেম্প পাই গ'লোহি এইটো মোৰ কটেজ ইয়াতে আজি থাকিব লাগিব এইপিনে ধন্দা আছে ইয়াত এইপিনে আমাৰ দাসদা আছে এইটো মোৰ সকলে এয়া ৰাতি ইক'কেম্প এইপিনে নদী মাঠ এতিয়া ৰেষ্ট ল'ম বহুত দেৰি হৈ গ'ল ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা লাগি আছোঁ দৌৰি আছোঁ আজিলৈ ভিডিঅ' ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব বুটামটো টিপিবলৈ নাপাহৰিব ধন্যবাদ